3.2 নিযুত বছৰৰ আগতে পৃথিৱীখন আজিৰ দৰে নাছিল। সেই সময়ত বহুত প্ৰকাণ্ড জীৱ-জন্তুৱে সমভূমি বিচৰণ কৰিছিল আৰু মানুহৰ পূৰ্বপুৰুষ হোমো হেবিলিছে প্ৰথমবাৰৰ বাবে বুদ্ধিমান ৰূপে জীয়াই থাকিবলৈ শিকিছিল। আফ্ৰিকাৰ সাভানাত থিয় হৈ আছিল এটা বিশাল জীৱ, প্ৰাচিষ্টুথিও। 12 ফুট ওখ, 400 কিলোগ্ৰাম ওজনৰ। উৰিব নোৱাৰে কিন্তু দ্ৰুতগতিত দৌৰে, বিজুলীৰ দৰে। হাঁহৰ মাজত লুকাই আছিল মানুহৰ এটা সৰু দল। ভোক তেওঁলোকৰ হীৰাৰ মাজেৰে পাৰ হৈ গৈছে। ল'ৰা-ছোৱালীয়ে কান্দিছিল, তেওঁলোকৰ সঁজুলিবোৰ ভংগুৰ আছিল। তেনেতে তেওঁলোকে দেখিলে বিশাল ভৰিৰ চাপ আৰু ওচৰতে কণী, খাদ্যৰ প্ৰতিশ্ৰুতি। ৰাতিৰ আকাশ পোহৰ হ'ল। লাহে লাহে তেওঁলোকে বাঁহৰ কাষ চাপিল। প্ৰতিটো খোজৰ লগে লগে তেওঁলোকৰ হৃদস্পন্দন ত্বৰান্বিত হৈ আহিছিল। এজনে হাতখন আগবঢ়াই দিলে, কণী এটা তুলি ল'লে আৰু তাৰ পাছত সি ঘূৰি আহিছিল। বিশাল চৰাইটোৱে গৰ্জন এটাৰে সিহঁতৰ ওপৰত আক্ৰমণ কৰিলে। প্ৰথম চেষ্টাত কণীবোৰ ভাঙি গ'ল। এজন সংগী পৰি গ'ল আৰু ভোকে পুনৰ জয়লাভ কৰিলে। ৰাতিৰ আন্ধাৰত জুই শিখাই টিপটিপিয়াই উঠিল। কাৰো মুখত কোনো মাত নাই, কিন্তু প্ৰতিটো মুখতে লিখা আছিল, কাইলৈ আমি আকৌ চেষ্টা কৰিম, কিন্তু এইবাৰ শক্তিৰে নহয়, চিন্তাৰে। ৰাতিপুৱাৰ সূৰ্য উদয় হ'ল আৰু তেওঁলোকে নতুন পৰিকল্পনালৈ উভতি আহিল। কিছুমানে হুলস্থুল কৰিবলৈ ধৰিলে। পিছফালৰ পৰা কিছুমানে লুকাই চুৰকৈ সোমাই আহিল। বিশাল চৰাইটোৱে আক্ৰমণ কৰিলে, কিন্তু এইবাৰ সিহঁত সাজু আছিল। বতাহৰ মাজেৰে শিল উৰি গ'ল, ধূলিৰ ঢৌ উঠিল, চিঞৰবোৰ প্ৰতিধ্বনিত হ'ল আৰু তাৰ পিছত এটা আঘাত, পুনৰ আকৌ এটা আঘাত। চৰাইটোৱে উজুটি খালে আৰু পৰি গ'ল। অকলে অসম্ভৱ কামটো তেওঁলোকে একেলগে সম্পন্ন কৰিলে। ভাগৰুৱা, আহত, কিন্তু বিজয়ী। হোমো হেবিলিছে নিজৰ প্ৰথমটো ডাঙৰ চিকাৰ ঘূৰাই আনিছিল। কেৱল খাদ্যই নাছিল, ই আছিল ইয়াৰ বুদ্ধিৰ প্ৰথম জয়। সেই নিশা জুইৰ কাষত ভোজ খাইছিল আৰু প্ৰতিটো কামোৰৰ লগে লগে তেওঁলোকৰ ভিতৰত নতুন কিবা এটা জন্ম হৈছিল। এইটো আছিল আত্মবিশ্বাস। এই কাহিনীটোত কেৱল চিকাৰৰ কথা নাছিল, শিকিব পৰা, একত্ৰিত হোৱা, সীমা ভংগ কৰাৰ কাহিনী আছিল। প্ৰথম প্ৰচেষ্টা বিফল হৈছিল, কিন্তু দ্বিতীয়টো সফল হৈছিল আৰু সেয়ে আছিল পাৰ্থক্য। মানৱতাৰ আৰম্ভণি হৈ পৰিল। বন্ধুসকল, 3 লাখ বছৰ আগতে আমি শিকিছিলোঁ চিন্তাটোৱেই হৈছে প্ৰকৃত শক্তি। ভিডিঅ'টো কেনে পালে নিশ্চয় জনাবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ত।